Hi guys, welcome back my new another vlogs. আৰু আজি ভিডিওটো ষ্টাৰ্ট কৰিছোঁ পৰিয়ানাকৰ ঘৰৰ পৰা কালি আহিলোঁ আৰু আপোনালোকক আজি সকলোখিনি দেখাবলৈ চেষ্টা কৰিম তো গাইজ ভিডিওটো শেষলৈকে চাই থাকিব আমি মানে মা ঘৰত এদিন থাকি আহিলোঁ ইয়ালৈ কাৰণ মামী অকলে আছিলে মামাও নাই ক'ৰবাত কাম কৰিবলৈ গ'ল আৰু এনায়ো গ'ল গোলাঘাট চ' ইয়াতে কেইদিনমান থাকিবলৈ আহি গ'লোঁ আৰু ইয়াৰ পৰি চাওক না বেলেগ ড্ৰেছত আজি এয়া হৈছে আমাৰ সৰু মামী ছোৱালীজনী সৰু বেটি Bye. Hi, bye, bye. আৰু এইটো হৈছে মামীহঁতৰ ঘৰটো কমপ্লিট হোৱা নাই এতিয়ালৈকে বনাই আছে আৰে সঁচাকৈ ফটো মাৰিম এনেকৈ মাৰিম তুমি চাবা ধুনীয়া নহয় যদি মোক ক'বা হ'ল ভালকৈ থকা ধুই নাই এনেকৈ ষ্টাইল দিয়া এইখন এনেকৈ চাই দিয়া ৰ'ব আমাৰ বাইদেৱে ইউটিউবত চাই হাতত আঁকিছে নিজৰ ক্ৰিয়েটিভিটি থবা লোকৰ পৰা চাই নহয় নিজে নাজানো আজিকালি লোকৰ পৰা চাইছে মোকো আঁকি দিবাচোন দেই কাৰণ ভালকৈ দেখাই দিয়াচোন নেকি আঁকি হোৱা নাই বা আঁকি লওঁ ঠিক চ' গাইজ কাষতে আজি মৰাণসকলৰ গছ তলৰ বিহু উৰুৱাব বিহু চাবলৈ যাম বুলি ভাবিছোঁ কেনেকৈ উৰুৱাই দেখা নাই আগতে আৰু মৰাণৰ বিহু বুলি ক'লে কিবা মনটো ভাল লাগি আহে চ' তালৈ যাম আৰু ময়ো চাম আৰু আপোনালোককো সকলোখিনি দেখাই আছোঁ ব'লক চাই থাকক
ধুনীয়া তো গাইজ বিহু চাই দিলোঁ আজি বহুত ভাল লাগিলে বহুত ফূৰ্তি কৰিলোঁ আৰু শেষ হৈ গ'ল আজি বিহু তো এতিয়া আমি গৈ আছোঁ এয়া ঝাল চানাললৈ পৰি কেনেকৈ লাগিলে বিহু চাই ভাল লাগিলে জুচে কোৱা অলপ জুচে কৈ দিয়া অলপ ভাল লাগিলে তো গাইজ এতিয়া গৈ আছোঁ ঘৰলৈ আজি ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ' আকৌ লগ পাম তো আজিলৈ ইমানে ধন্যবাদ